নমস্কাৰ, টাইম ফৰ আসাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কৰ্ণাটকত বিজেপিৰ খহনীয়া, ইজনৰ পিছত সিজন লোক বিজেপিৰ পৰা পদত্যাগ কৰিছে। লগতে চিবিআইৰ চমকক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনহাতে ম্যানমাৰত ভয়ংকৰ বোমা বিস্ফোৰণ, ফলত 100 শতাধিক লোক থিতাতে নিহত হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ প্ৰতি মোহ ভংগ, ইজনৰ পিছত সিজন বিজেপি নেতাৰ দলত্যাগ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কৰ্ণাটকত বিজেপিৰ ব্যাপক খহনীয়া, এবাৰ দলত্যাগ কৰি কংগ্ৰেছত যোগ দিলে কৰ্ণাটকৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰীয়ে। বিজেপিৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী লক্ষ্মণ সাৱাৰীৰ পদত্যাগ, বিধানসভা নিৰ্বাচনৰ টিকেট নাপাই পদত্যাগ সাৱাৰীৰ। পদত্যাগৰ পাছতে বিজেপিক তীক্ষ্ণ সমালোচনা নেতাগৰাকীৰ। ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, চিবিআইৰ চমকক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিক্ৰিয়া। 19 চিচুদিয়াৰ পিছত মোক টাৰ্গেট কৰিছে চিবিআই, এইদৰে এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। চিবিআই যদি নিৰ্দেশ দিয়ে মই গ্ৰেপ্তাৰ হ'ব লাগিব। চিবিআইৰ চমনক লৈ প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ। ভৰিৰ পৰা মূৰ লৈ দুৰ্নীতিত লিপ্ত হৈ আছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেজৰিৱাল যদি ভ্ৰষ্টাচাৰী তেন্তে বিশ্বত কোনো সৎ মানুহেই নাই। পুৰা কেলেংকাৰী সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ চিবিআই চমন জাৰি কৰিছে। কাইলৈ চিবিআইৰ আদালতত হাজিৰ হ'ব লাগিব অৰবিন্দ কেজৰিৱাল। পুনৰ এবাৰ পুৰা কেলেংকাৰীৰ নস্যাৎ অৰবিন্দ কেজৰিৱালৰ। লগতে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, বহাগ বিহুৰ আনন্দৰ মাজতে আমিনগাঁৱত এক অঘটন সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰত ডুবিল 3 গৰাকী কিশোৰ কিশোৰী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বহাগ বিহুৰ আনন্দৰ মাজতে আমিনগাঁৱত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰঙালী বিহুৰ উৎসৱৰ মাজতে আমিনগাঁৱত মৰিয়াপট্টিত এক অঘটন ঘটে। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ 3 গৰাকী কিশোৰ কিশোৰীয়ে নদীত ডুবিল। স্থানীয় ৰাইজৰ তৎপৰতাত 3 গৰাকী কিশোৰ কিশোৰীক উদ্ধাৰ কৰা হয়। বৰ্তমান তেওঁলোকক সংকটজন অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কিশোৰ কিশোৰীৰ 3 গৰাকী আমিনগাঁৱৰ মেডিপাৰ অম্বিকা দাস, জিতু দাস, আনন্দ হালদাৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ নদীৰ অবৈধ খননৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। লগতে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, ম্যানমাৰৰ কাম্ফালু চহৰত সেনাৰ বিমান আক্ৰমণ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বোমা বৰ্ষণত নিহত কেইবাটাও শিশুসহ শতাধিক লোক। ম্যানমাৰৰ সামৰিক বাহিনীয়ে মঙ্গলবাৰে পুৱতি নিশাই চাংগাই অঞ্চলৰ দূৰৱৰ্তী কাম্ফালু চহৰত বিমানেৰে আক্ৰমণ কৰে। বিমানেৰে বোমা বৰ্ষণত কেইবাটাও শিশু 100ৰো অধিক লোক নিহত হয়। বিৰোধী শিবিৰৰ কাৰ্যালয়ৰ সন্মুখী অনুষ্ঠানৰ সময়তে বিমানেৰে আক্ৰমণ কৰা হৈছিল বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰসংঘ আৰু পশ্চিমীয়া শক্তিসমূহে এই আক্ৰমণত গৰিহণা দিয়াৰ লগতে দায়বদ্ধতাৰ দাবী কৰিছে। 2021 চনৰ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছতে দক্ষিণ পূব এছিয়াৰ দেশখন বিশৃংখলাৰ মাজত ডুব গৈছে আৰু ইয়াৰ অৰ্থনীতি ধ্বংস হৈছে। সংবাদ সংস্থা AAP অনুসৰি ৰাষ্ট্ৰসংঘৰ অধিকাৰ ভলকাৰ তুৰ্কে কয় যে তেওঁ এই মাৰাত্মক বিমান আক্ৰমণৰ দ্বাৰা আতংকিত হৈছিল। বিমান আক্ৰমণৰ ভুক্তভোগীসকলৰ ভিতৰত নৃত্য আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আছিল। গোলকীয় সংস্থাটোৱে সেই লোকসকলৰ বাবে ন্যায় বিচাৰিছে। অৱশ্যে ৰাষ্ট্ৰসংঘই মৃত্যুৰ সংখ্যা নিশ্চিত কৰা নাই, কিন্তু বহুতো নাগৰিক নিহত হৈছে বুলি জানিব পৰা গৈছে। ভলকাৰ তুৰ্কে পুনৰ ম্যানমাৰৰ সামৰিক বাহিনীৰ স্পষ্ট আইনী বাধ্যবাধকতা নাগৰিকসকলক সুৰক্ষা দিয়াত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টনিও গুটেৰেছৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে এক বিবৃতিয়ে কয়, আজি আমি ম্যানমাৰৰ সশস্ত্ৰ বাহিনীয়ে চলোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছো। লগতে ৰাজ্যৰ 11টো গুৰুত্বপূৰ্ণ খবৰ, ধেমাজিৰ ৰাজপথত হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে নিহত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ধেমাজিৰ ৰাজপথত হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হৈছে। শুক্ৰবাৰে গৰু বিহুৰ দিনাই ধেমাজিৰ পানীতোলাত হৃদয় বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটিত থিতাতে নিহত হয় এগৰাকী যুৱতী। জানিব পৰা মতে ট্ৰাক আৰু এখন টয়োটা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱায় যুৱতীগৰাকীৰ নাম সৈয়দা ৰিজৱানা ইয়াসমিন। তেওঁ কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ ঘৰ যোৰহাটত। উল্লেখযোগ্য যে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন 2 গৰাকী ব্যক্তি। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS03H8425 আৰু ট্ৰাকখনৰ নম্বৰ AS25CC1853। খবৰ অনুসৰি টয়োটা বাহনখনত মুঠ 3জন ব্যক্তি আছিল। তাৰে মাজত যুৱতীগৰাকীয়ে থিতাতে নিহত হৈছে। খবৰত যুগুত কৰা সময়লৈকে সম্পূৰ্ণ তথ্য লাভ কৰিব পৰা হোৱা নাই। বাহনখনত অহা অন্য 2জন ব্যক্তিক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় বুলি জানিব পৰা গৈছে। আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ টাইম ফৰ আসাম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। আপোনালোকৰ একোটা মূল্যৱান লাইকে আমাক ভিডিঅ' বনোৱাত